বিৰাট ধুনীয়া এটা পথটোৰ দুয়োকাষে চাহ বাগান আৰু চাহ বাগানৰ মাজে মাজে এই ৰাস্তাটো বিৰাট ধুনীয়া, সঁচাকৈ ভাল লগা। কিন্তু কথাটো হৈছে মই ৰাস্তাটো আজি দেখুৱাব বিচৰা নাই। এটা মন্দিৰ আছে যিটো হেনো বিশ্বকৰ্মাই নিজে বনাইছিলে, নিজে নিৰ্মাণ কৰিছিলে মন্দিৰটো, আৰু সেই মন্দিৰটো অসমত আছে। আমি সকলোৱে হয়তো জানো যে জগন্নাথৰ যিটো মন্দিৰ, পুৰীৰ যিটো জগন্নাথ মন্দিৰ, সেই মন্দিৰটো হেনো বিশ্বকৰ্মাই নিজে নিৰ্মাণ কৰিছিলে আৰু আধা বনোৱা হৈছিলে সেই মন্দিৰটো। কিন্তু বহুতেই নাজানে যে অসমতো এটা মন্দিৰ আছে যিটো বিশ্বকৰ্মাই বনোৱা বুলি কোৱা হয়। ক'ত আছে মন্দিৰটো, এই মন্দিৰটোৰ নাম কি, আমি যাওঁ হওক। আৰু এই ৰাস্তাটো মই যোৱাৰ আগে আগে এই ৰাস্তাটো দেখুৱাই যাম। বিৰাট ধুনীয়া ৰাস্তা, এই মন্দিৰটোত গ'লে এই ৰাস্তাটোৰে আপোনালোকে যাব পাৰিব। এইটো ক'ৰ ৰাস্তা, কি ৰাস্তা, মই সকলোখিনি ক'ম। এই ৰাস্তাটো আপোনালোকে যদি তেজপুৰৰ ফালৰ পৰা আহে তেনেহ'লে ঢেকীয়াজুলি পাৰ হৈ দেখিব শিঙৰি মন্দিৰৰ ফালে যোৱা এখন গেট, আৰু গেটেৰে সোমাই আহিব লাগিব। আৰু আপোনালোকে যদি গুৱাহাটী মংগলদৈ ফালৰ পৰা আহে তেনেহ'লে ঢেকীয়াজুলি পোৱাৰ ঠিক আগে আগে সোঁহাতেৰে সোমাই আহিব লাগিব, আৰু এই পথটো পাব, আৰু এই পথটোৰে যায় সেই বিশেষ মন্দিৰটোলৈ। এই ৰাস্তাটো সঁচাকৈ বহুত ধুনীয়া। দেখিছেই নহয় চাহ বাগান, চাহৰ মাজে মাজে, চাহ বাগানৰ মাজে মাজে যোৱাৰ যিটো মাদকতা, সেই মাদকতাই সুকীয়া। মূল ৰাস্তাটোৰ পৰা সোমাই আহি কিছু দূৰ আহিব, 6 কিলোমিটাৰমান আহি দেখিব বাওঁহাতে এখন গেট পাব, গুপ্তেশ্বৰ দেৱালয় বুলি লিখা আছে। সেইফালেদি সোমাই আহিব এইটো ৰাস্তা। আমি ভিতৰত সোমাই আহিছোঁ এতিয়া বৰ্তমান। অকণমান পাহাৰীয়া অঞ্চল, খুব ধুনীয়া। এই ৰাস্তাটো বৰ ভাল লাগিব। এই মন্দিৰটোত অহাৰ যিটো পথ, সেই পথটোলৈ সোমাই আহি আপোনাৰ মনটো ভাল লাগি যাব। আমি আহি পাইছোঁৱেই, আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে গুপ্তেশ্বৰ দেৱালয়। ঢেকীয়াজুলিৰ পৰা কিছু নিলগত এই দেৱালয়খন আছে। আৰু গুপ্তেশ্বৰ এইকাৰণে কোৱা হয়, ইয়াতে যিটো লিংগ আছে সেইটো পানীৰ তলত আছে। এটা ভিতৰত মন্দিৰৰ যিটো একেবাৰে বিগ্ৰহ, সেই ভিতৰত আমাক সোমাব নিদিয়ে আচলতে, মন্দিৰৰ ফটো বা ভিডিঅ' ল'ব নিদিয়ে, সেইবাবে আমি দেখুৱাব পৰা নাই। কিন্তু যিটো শিৱলিংগ আছে সেইটো পানীৰ তলত আছে। আৰু ইয়াৰে পুৰোহিতগৰাকী কোৱা মতে যি পানী, সেয়া ব্ৰহ্মপুত্ৰৰ লগত সংযোগ হৈ আছে। সেয়া পানী এটা সময়ত যেতিয়া বাৰিষা আহে তেতিয়াহ'লে মন্দিৰৰ ভিতৰ ভাগত পানী আহি যায় বুলি তেওঁ ইতিমধ্যে কৈছে। আৰু সেইটো গুপ্ত হৈ আছে বা লুকাই আছে শিৱলিংগটো, সেইবাবেই এই মন্দিৰটোৰ নাম হৈছে গুপ্তেশ্বৰ দেৱালয়। ইয়াতে দৈনিক অজস্ৰ লোক আহে, আৰু আজি আমি আহিছোঁ দেখুৱাবলৈ। মই আৰম্ভণিতে কৈছিলোঁ যে এইটো বিশ্বকৰ্মাই সৃষ্টি কৰিছিলে। কোৱা হয় যে এক লোকবিশ্বাস অনুসৰি ইয়াতে এদিন যথেষ্ট জংঘল আছিলে এই ঠাইখনত, যথেষ্ট জংঘল। আপোনালোকে আহিব সময়তো দেখিছে যে পাহাৰেৰে ভৰা খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত তেতিয়া ওচৰৰে কোনো লোক আহিছিলে, আহি হঠাৎ দেখিলে যে তেনেধৰণৰ এটা শিৱলিংগ আছে পানীৰ তলতে, তেওঁলোকে উদ্ধাৰ কৰিছিলে। আৰু নিশাৰ ভিতৰতে হেনো, এয়া কোৱা হয়, এয়া একচুৱেলি লোকবিশ্বাস বুলি ক'ব লাগিব, তেওঁলোকৰ মতে লোকবিশ্বাস অনুসৰি যে নিশাৰ ভিতৰতে বিশ্বকৰ্মাই সৃষ্টি কৰিছিলে এই মন্দিৰটো। আৰু তেতিয়াৰে পৰা এই মন্দিৰটো এইদৰে ইয়াতে অজস্ৰ লোকে সেৱা কৰিবলৈ আহে, অজস্ৰ লোকে আশীৰ্বাদ ল'বলৈ আহে, শিৱৰ আশীৰ্বাদ ল'বলৈ আহে। এইটো এটা শিৱ মন্দিৰ, আৰু 6ষ্ঠ আৰু 7ম শতিকাতে নিৰ্মাণ কৰা হয়। আৰু ইয়াৰে প্ৰমাণ হিচাপে আৰ্কিঅলজি ডিপাৰ্টমেণ্টে বৰ্তমানো এই মন্দিৰটোৰ আশে পাশে যথেষ্ট খনন কাৰ্য চলাই আছে। আৰু তেওঁলোকে যিখিনি তথ্য লাভ কৰিছে সেয়া 6ম আৰু 7ম শতিকাৰ যিসমূহ আৰ্হি আছিলে, যিসমূহ শিলাখণ্ড আছিলে, সেইসমূহ তেওঁলোকে ইয়াতে পোৱা বুলি তেওঁলোকে ইতিমধ্যে কৈছে। আৰু মন্দিৰটো যি খনন কাৰ্য, সেই খনন কাৰ্য কৰি থাকোঁতে তেওঁলোকে নন্দীৰ এটা শিলত কটা মূৰ্তিও তেওঁলোকে পাইছে। মুঠতে এটাই কথা ক'ব লাগিব যে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা এই বিশ্বকৰ্মা, আৰু সেই বিশ্বকৰ্মাই এই মন্দিৰটো সৃষ্টি কৰা বুলি এক লোকবিশ্বাস আছে। এয়া কিমান দূৰ সঁচা, কিমান দূৰ মিছা, সেয়া আমি নাজানো। কিন্তু সেই বিশ্বাসেৰেই আজিও চলি আহিছে এই মন্দিৰটো। আৰু অজস্ৰ লোকে বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহি এই মন্দিৰটোত আশীৰ্বাদ লয়। গুপ্তেশ্বৰ দেৱালয়ত আহি সেই শিৱলিংগৰ ওচৰত আশীষ লয়, তেওঁলোকৰ যাতে অনাগত দিনবোৰ ভাল হয়। আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু এই মন্দিৰটোৰ বিষয়ে কিছু কথা জানিবলৈ পাৰিলে। এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ', বিভিন্ন ঠাই চাই থাকিবলৈ মোৰ এই চেনেল চাই থাকিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।